মই আনিতি ভিডিঅ'লৈ আৰু এতিয়া মই বৰ্তমান যাই আছোঁ বোলো নমস্কাৰ ঘৰত জয়নগৰৰ ওচৰতে আছে আৰু এতিয়া মই দাদাহঁতৰ ঘৰত যাই আছোঁ বোলো নমস্কাৰ ঘৰত আৰু এতিয়া একদম চাইকেল লৈ আহি আছোঁ আৰু আপোনালোকক ঘৰখন দেখাম কোনটো ৰাস্তাৰে যাব লাগে চাই থাকক। এনেদৰে এতিয়া মই চাইকেল লৈ আহি আছোঁ গাইছ আৰু সেইটো ৰাস্তা দি সোমাই যাব লাগিব বোলো নমস্কাৰ ঘৰ যাব লগা হ'লে জয়নগৰৰ ঘৰ। আৰু এনেদৰে এতিয়া এইটো ৰাস্তা দি টাৰ্ণিং ল'লোঁ আৰু এইটো ৰাস্তাটো চিনিয়ে পাইছে চাগে আপোনালোকে জয়নগৰৰ এই চাইকেলৰ পৰা এতিয়া দাদাৰ ঘৰত যাই আছোঁ। দাদাৰ ঘৰটো দেখাম আপোনালোকক গোটেই চাই থাকিব ভিডিঅ'টো সম্পূৰ্ণকৈ স্কিপ নকৰে আৰু যোনে মোৰ ভিডিঅ' চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চ' প্লিজ ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। আৰু এতিয়া মই ঘৰ পালোৱে আহি বোলো নমস্কাৰ দাদাজনৰ ঘৰ। এই টাৰ্ণিংটো ল'লে পাৰ মাৰোঁ দাদাহঁতৰ ঘৰ মন্দিৰ আছে ওচৰতে আৰু এইটোৱে হ'ল বোলো নমস্কাৰ দাদাহঁতৰ ঘৰ। এইটো ফাইনেলি পাই গ'লোঁ দাদাহঁতৰ ঘৰ। এতিয়া মই ফাইনেলি বোলো নমস্কাৰ ঘৰৰ ওচৰত মানে থিয় হৈ আছোঁ আৰু মোক চবে মানে সোধে বোলো নমস্কাৰ ঘৰ কোনফালে যাব লাগে মানে মোক কমেণ্টত দিয়ে আৰু মই আজি এতিয়া বোলো নমস্কাৰ ঘৰত আহিছোঁ আৰু আপোনালোকক ঘৰখন দেখাম গোটেই আপোনালোকে ভিডিঅ'টো চাই থাকক সম্পূৰ্ণকৈ। ফাইনেলি এইটোৱে হ'ল বোলো নমস্কাৰ ঘৰ আৰু এইটো মই এতিয়া ভিডিঅ'ত মই সোমাই যাম দাদা বা আছে নে নাজানো আৰু এইটোৱে হ'ল নমস্কাৰ ঘৰ। এতিয়া সোমাই আছোঁ গ'লোঁ দাদা আছে নাই বা ভিতৰত এতিয়া ঘৰ বোলো নমস্কাৰ ঘৰ আপোনাৰ লগত দেখাই দিছোঁ ইমান ধুনীয়াকৈ এইবিলাক ফুল মানে ৰুইছে ইয়াতে এইবিলাক ফুল ঘৰতে ৰুইছে দাদাহঁতে। এইখিনি বোলো নমস্কাৰ ঘৰ আৰু চাইকেল ঘৰটো দেখাই দিছোঁ আৰু ইয়াতে দাদাহঁতে গাড়ীখন থয় আৰু এয়া ফাইনেলি দাদা আহি পেলাই সেইটো দাদা আজি পুৰা লোকেল ডিছত মানে গা পা ধুৱাই নাই মই এতিয়ালৈকে। দাদাই গা ধুৱাই নাই বোলে। তুমি গা ধুইছানে নাই? মই গা ধুইছোঁ। ঠাণ্ডাৰ দিনত সদায় অলপ কমকৈ গা ধুবা পানীটো সদায় ছেভ ৱাটাৰ পানীটো অলপ কমাই মানে ব্যৱহাৰ কৰিব লাগে। গা পা গোন্ধাইছে যদিও মানে গাটো ধোৱা নাই ধুম মানে ৰাস চাবা যাম দাদা আজি ৰাস চাব যাব বোলে। আজি ৰাস চাবা যাম আৰু মানে এইকেইদিন বহুত ভিৰ হৈছে। কালি হেৰিত গৈছিলোঁ মানে নলবাৰীত গৈছিলোঁ তাৰপিছত ডিম্পু দাক লগ কৰিলোঁ কৰাৰ পিছত সেনেকৈ ভিডিঅ' আহিব বাৰু আমাৰ তাত কালি দিম। তাৰপিছত মোৰ এবাৰ ইচ্ছা আছে ডিম্পুদাক লগ ধৰিব কিন্তু এতিয়া চিনি নাপাওঁ নহয়। ডিম্পু দাক কিহৰ কাৰণে লগ ধৰিব বিচাৰা তুমি? ব্লগৰ ভিডিঅ'ৰ কাৰণে আৰু তুমি ভিডিঅ'ৰ কাৰণে এনে ভাল নোপোৱা তাক? ভাল পাওঁ সি যদি কয় কেমেৰাটো আনিব নালাগে মোক এনে লগ কৰা বুলি ক'লে কি কৰিবা তুমি? কি কৰিম আৰু বা নাই নেকি? বা আছে বা শুই আছে বোলে আৰু দাদা হেৰি চবে সুধি থাকে দাদাহঁতৰ ঘৰ কোনটো বুলি আপুনি ঘৰ এইটো টিংগীয়াটো জমনি কৰি থাকো বেয়া নাপাব গাইছ। আমাৰ ইয়াতে মংগলদৈ ভেবাঘাটত প্ৰফুল্ল নগৰত দাদা জয়নগৰৰ ওচৰতে বাৰু আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয় ওচৰতে আৰু এনে আজি আহিলেও দাদাই মাতিছে আহিবা আহি থাকিবা আপোনালোকো আহিব এইফালে গ'লে আমাৰ ঘৰত চাহ তাহ খাই যাব সেনেকুৱাই আৰু মই খালি এতিয়া গা পা ধুৱালে ঘুমেই আছিলোঁ কথা আৰু ইমান ধুনীয়াকৈ ইয়াতে ফুল চুল মানে ৰুইছে একদম আৰু এইখন দাদাহঁতৰ গাড়ী আৰু এটা গাড়ী চাড়ী থৈ দিয়ে আৰু বা মানে ভিতৰত শুই আছে ৰ'বাচোন জগাও নে নজগাও অলপ দেৰিকে ৰখাটো বাৰু। হয় এতিয়া আমি দাদাই মই এনেই মানে ৰাস্তাই ফুৰিব আহিছোঁ ইয়াত মানে অলপ ফুৰাওঁ আমি হেৰিত আছিলোঁ ছুইজাৰলেণ্ডত আছোঁ এইটো গৰু দেখা পাইছা? এইটো গৰু ঘাঁহ খায় হাগেই বুজি পাইছা নেবি এতিয়া ইয়াক ফুৰা পাইছে আৰু আমাৰ ওচৰত এইটো মন্দিৰ আপোনালোকক দেখাই দিছোঁ মই ভিডিঅ'ত এইটো মন্দিৰ আৰু নতুন চাইকেল এখন লৈছি বহুত ধুনীয়া নে চাইকেল লৈছোঁ আৰু আহিব লোকেশ্যনটো দেখাই দিয়ে এনকে আহি এয়া সিফালৰ পৰা আহিব লাগে আৰু দাদাহঁতৰ ঘৰ এইটো মন্দিৰটোৰ ওচৰতে আছে বাৰু এইটো মন্দিৰটোৰ ওচৰতে আছে এইটো ঘৰ এই দাদা মই ইয়াতে এইখিনিতে মোক পাব মই মানে আজিকালি বেকাৰ সন্থাৰ মই ছেক্ৰেটাৰী মই মানে ইয়াতে থাকোঁ ঘূৰা ঘূৰি কৰি
এতিয়া মই আপোনালোকে গমে পাইছে মই এতিয়া মাছ মাংস খাব নোৱাৰা হৈছো নে বাবা মোৰ একদম ফেটি লিভাৰ হৈছে ফেটি লিভাৰ হৈছে মাছ মাংস খাব পৰা নাই মই সেইটো এটা দুখ তাৰপিছত এতিয়া বৌ এতিয়া শুই আছে এতিয়া খাবা গেলি মোকে গালি পাৰছে অলপ পিছত দিছিবা মানে অলপ পিছত উঠবো তাৰপিছত এই সেনকে আমি ইয়াৰ লগত কথা পাতি আছো আহি পেলাই দিদি এটা আহিছি দিদি বস্তাটো পেলাই দিবা হয় দিদি বস্তাটো ক'ৰ পৰা আনলি দিদিয়ে ফটো এটা উঠাই মোৰ লগত এই দিদি একো নহয় দিদি কিবা কবি নেকি অলপ দিদি এইবিলাক কি শুকুনা খৰি লৈ আনছি কষ্ট কৰি কিমান কষ্ট কৰি এওঁলোকে নিজৰ জীৱিকাটো পালন কৰে কষ্ট কৰি পেলাই এওঁলোকে খৰি বুটলি এতিয়া এইবিলাক খৰি বেচিব বা নিজৰ খোৱাৰ কাৰণে সেইকাৰণে সকলো মানুহে কষ্ট কৰিব লাগে এদিন নহয় এদিন চাকচেছ নিশ্চয় হ'ব আৰু কেনে তুমি বহুত কষ্ট কৰে তো আপোনালোকে মৰম চেনেহ দিব তাৰে কামনা কৰিছো দাদা এতিয়া কি কৰি আছা এতিয়া মই বৰ্তমান মই অফিচৰ অনলাইন কামবিলাক কৰি থাকো মই কিজানি জানুৱাৰী মানত যাব লাগিব আপোনালোকক আকৌ লগ পাম চাগে জানুৱাৰী দিবাৰ বেলেগকে লগ পাম আৰু অফিচৰ কিবা কিবি হ'ব আৰু চাই থাকিব আপোনালোকে আৰু ইয়াৰ চেনেলটো মৰম চেনেহ দিব আৰু সৰু ল'ৰা কষ্ট কৰে দাদাই বোলে এটা ঘৰ বনাইছে এতিয়া দাদাই ক'ত বা ঘৰ বনাইছে এতিয়া হ'ল দাদাটো ঘৰ মানে গাইছ এতিয়া বেলেগ ঘৰত লৈ যাম বেলেগ ঘৰত লৈ যাব বোলে দাদাই তাকে এতিয়া যাওঁ কোনটো বা ঘৰ দেখাই দাদাই দাদাই খোজকাঢ়ি আৰু মোৰ লগত খোজকাঢ়ি যাই আছো আমি হলো মানে কি খোজকাঢ়ি ভাল পাওঁ আৰু ওচৰতে নহলে খোজকাঢ়ি লৈ যাওঁ তাকে এতিয়া খোজকাঢ়ি যাই আছো খোজকাঢ়ি যাই আছো আকৌ ফোন কৰিলে মানে দাদা কোনবাই হেল্ল' হয় বোলো নমস্কাৰ হয় এনেই ঘূৰা ঘূৰি কৰি আছো আৰু মানে ৰাস চালে নাই আপুনি কওক একো নাই বোলো নমস্কাৰ বুলি ক'লেই হ'ল ক'ৰ পৰা ক'লে থেংক ইউ ক'ৰ পৰা ক'লে যোৰহাটৰ পৰা বঢ়িয়া ভাল লাগিলে আপোনাক ফোন কৰি থাকিব মাজে মাজে আৰু মানে দাদাহঁতৰ মানে এইটো ঘৰ মানে একদম বিল্ডিঙৰ ওপৰত আমাৰ ঘৰ নহয় বাৰু আমাৰে ঘৰ বুলি ক'ব পাৰি আমাৰ ঘৰ হয়ো নহয়ো সেনেকুৱা আৰু ইয়াক মানে ওপৰৰ পৰা একবাৰ লোকেশ্যনটো ওপৰৰ পৰা দেখাইছো একদম মানে লোকেশ্যনটো ভয় লাগে তাৰমানে একদম মোবাইলটো পৰি যায় বুলি একদম ওপৰৰ পৰা চাওক কি ধুনীয়া লোকেশ্যন ইমান এনেকে মানে চবৰে মানে বিল্ডিং হৈ গৈছে মানে গাইছ চবৰে বিল্ডিং হৈ গৈছে প্ৰফুল্লনগৰত চবৰে বিল্ডিং হৈ গৈছে আমাৰ ঘৰৰ ওচৰত এতিয়া আমাৰে নিজৰ বিল্ডিং নাই দুখ দাদাহঁতৰ কিয় নহ'ব হ'ব আমাৰ বিল্ডিং নাই নহয় এতিয়া বিল্ডিং নাই টকা নাই তিৰি এটা আছে অকল আৰু নিজৰ বুলিবলৈ মোৰ এই দাঢ়িকেইডাল আছে আৰু একো নাই যাই বিল্ডিং গৈছে গাইছ বহুত বিল্ডিং এটা মানে গুৱাহাটী মহানগৰ লগা হৈছে একদম গুৱাহাটীত থকা একদম মানে একদম চবৰে ঘৰে ঘৰে বিল্ডিং ইমানে টকা হৈ গৈছে গাইছ টকা আৰু টকা হ'ব আমাৰ এই বিল্ডিং নাই আৰু কোনোবাই ফোন কৰিছিল দাদাক যোৰহাটৰ পৰা ফোন কৰিছিলে যোৰহাটৰ পৰা এনেই কথা পাতে যোৰহাট বুলি নহয় বহুতেই ফোন কৰে ভাল লাগে দিয়কচোন আপোনালোকে ফোন কৰিলে মৰম চেনেহ দিয়াৰ কাৰণে বহুত ধন্যবাদ থাকিলে আমাৰ বোলো নমস্কাৰ চেনেলৰ পৰা আপোনালোকলৈ আৰু কি মানে ইয়াৰ লগত এনেই ধেমালি কৰোঁ আৰু ই মোৰ ভাইটিৰ নিচিনাই ইয়াৰ ঘৰৰ ওচৰতে সেইকাৰণে বেয়া চেয়া নাপাব আপোনালোকে একদম এইবিলাকত মানে একদম টিং চিং বনাই দিব একদম দাদা আছে এতিয়া দাদাহঁতৰ ঘৰৰ ভিতৰত সোমাই যাম ঘৰটোৰ ভিতৰত সোমাই গ'লো দাদাহঁতৰ ফাইনেলি দাদাহঁত আহিব দাদা ক'ৰ পৰা আহিছা ইয়াকপাৰাৰ পৰা আৰু এনেদৰে দাদাহঁতো আহিল এতিয়া অলপ নমস্কাৰ হয় এইটো ঘৰটো দেখাই দিছো
চাবলৈ আহিছিলোঁ তাৰপিছত ভাই ঘৰতো মানে মংগলদৈতে হয় সেইকাৰণে বোলো একবাৰ লগ কৰি যাওঁ ভিডিঅ' হ'ল দাদাহঁতৰ ঘৰ একদম এতিয়া চাওক ইমান ধুনীয়াকৈ সজাই দিছে এইবিলাক ফুল চুল ফাইনেলি মই দাদাহঁতৰ ৰুমটো দেখাওঁ আৰু একদম ইমান ধুনীয়াকৈ সজাই পৰাই তুলিছে এইগিলা বিচনা পত্ৰ আৰু এই গীটাৰ চিটাৰ আছে দাদাই বজাই মানে গীটাৰ চিটাৰ একদম এইগিলা চাওক ইমান ধুনীয়াকৈ সজাই পৰাই তুলিছে এইগিলা গীটাৰ আছে ঘৰতে বোলো নমস্কাৰ একো নকৰি বোলে দাদাই গৰু চাবা গৈছি গৰু চাবা একবাৰ এইবিলাক কাৰোবাৰ ঘৰত দেখালো ইয়াক মানে এই 2টা বজাৰ পৰা আছে আজি একো নাই মোৰ থাকাত বেয়া লগা নাই মোবাইলৰ ষ্ট'ৰেজ ফুল হৈ গৈছে ये नहीं हो सकता এই বৰ বাচা লৈ আহিছে বোলে আৰু এয়া বৌয়ে আমাৰ কাৰণে চাহ লৈ আহিল বৌ কেনেকুৱা খবৰ ভালে আছো বাৰু শুই আছিল নেকি অকমান গাটো বেয়া লাগিছিলে বাকী ৰাখৰ ফাইনেলি বা চাহ দিলে খাবলৈ ৰাখ চাব নাযায় নেকি আজি যাম আজি লাষ্ট চাব লাগিব পুৰা একদম চাহ দিলে মানে খাবলৈ বাই মানে গৰম আৰু ভুজিয়া একদম চাহ দিলে ভুজিয়া বিস্কুটে আৰু এয়া দাদা চাহ নাখা নেকি মিঠাই নাই বেয়া নাপাবা মিঠাই নাপাওঁ এয়া দাদা কেইটা আছে তো আমাৰ এয়া বিস্কুট এনেকুৱা সাংবাদিক হলি কি হ'ব সাংবাদিকে নিজে ঘাম ওলাই গৈছে প্ৰশ্ন সোধাওতে ভিডিঅ' জোৰত আৰু বাকী যিয়ে নহওক তই চুলিকেইডাল হেৰি কৰ চুলি আগে ব্যৱস্থা আছে মানে চুলি অহাৰ ব্যৱস্থা মোৰ তাত আছে কৈছি 18 বছৰ সহায় লাগছে 48 বছৰ নহয় তোৰ হৈছে ইয়াৰ লাগা কোনো নাচই কোনো নাচায় মানে এটা চাও একবাৰ এই একেবাৰে চুলি নাই মানে তোৰ হৈছে 18 বছৰ চুলিও আছে 18 ডালে নেকি মানে যিমানে তোৰ বয়স বাঢ়ি যাব সিমানে চুলি আহিব তই চিন্তা নকৰিবি চুলি আহিব না চুলি আহিব যায় লাগে আছে নাই চুলি আহিব তোৰ চুলি অহাৰ লক্ষণে আহিছে मैं थूकता हूँ तेरी सूरत पे ছিলে আমাৰ তাত ই মানে লাজ কৰে চলটো লাজ কৰিলে নহব বহুত কিউট ল'ৰা আৰু তুমি কি ৰাস চাবানে নোচোৱা আজি একদম পুৰা মানে কি আৰু কেতিয়া লাগি কেতিয়া যাও লাগিছে পুলিচে খুব নোখোৱালে আমি আজি ৰাস চাম আৰু যুবৰাজৰ চেনেলটো মানে ময়ে লৈ ললো দিয়ক আৰু ই মানে বহুত লাজ কৰি থাকে মানে ইয়াৰ লাজ কৰিলে নহব আৰু চাইকেল এখন কিনছি নতুন চাইকেল এখন হাৰকুলিছ নেকি গিয়া চিয়া নাই নেকি ও জ্ঞান নোহোৱা চাইকেল চলি আছা নিজে বল দি ফালে ই এতিয়া বোলে নেক্সট ই যাব ডিম্পুৰ তাত যাব চাইকেল লৈ যাবিনে চাইকেল লৈ ভাবি আছা কিবা হয় নহয় পাৰবি তই চাইকেল লৈ যাব লাগব মানে আপোনালোকৰ মৰম চেনেহবোৰ পাই কিনে বহুত বেছিয়ে ভাল লাগিলে আৰু আমাৰ ফালৰ পৰা আমাৰ দুইজনৰ ফালৰ পৰা যুবৰাজৰ চেনেলটো আপোনালোকে চাব লাইক কৰি দিব শ্বেয়াৰ কৰি থাকিব আৰু শেষত বোলো নমস্কাৰ বাই বাই গাইজ লাভ ইউ এই বাই